Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মই আইজে সিমানে মোৰ নতুন এটি YouTube ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি থাম্বনেইলটো দেখি বুজিব পাৰিছে যে আজি ভিডিঅ'টি কিহৰ ওপৰত হ'ব আৰু ওচৰৰ ভণ্টি এজনী আছে তুলনি বিয়া তো আমি তাৰ কাৰণে এটা ৰেডি হ'বলৈ গৈছো আমি বুলি কৈছো এটা ডিম্পিও আহি ওলালে সেই ডিম্পিয়ে মই এতিয়া কাপোৰৰ কালেকশ্যন কৰিম কাপোৰৰ কালেকশ্যন কৰাৰ পিছত আমি ওলাই মেলি যাম আৰু তাত গৈ কেনেকুৱা কি হয় আপোনালোকে ভিডিঅ'টি আগতে চাই থাকিলে নিশ্চয় বুজিব পাৰিম এফালে ডিম্পি আহি গ'ল এফালে তুমি ভিতৰত আহা আকৌ আৰু এয়া এতিয়া ডিম্পি আহি এতিয়া ওলাইছেহি তাৰ ওচৰতে মাইনাও আহি থাকিব আমি তিনিজনী ওলাই মেলি আৰু আজি পুৰা চাল দি আছোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টি আগলৈ और अभी तो रुको क्लाइमैक्स अभी बाकी আৰু ডিম্পিয়ে আনিছে পিন্ধিবৰ কাৰণে তাই নিজৰ কাৰণে এইযোৰ কাপোৰ আমি দুইজনে একেলগে ওলাই মেলি যাম আৰু আমাৰ ঘৰৰ পৰা কিন্তু মই কি পিন্ধি যাম একো বুজি পোৱা নাই সেইকাৰণে মাকে কৈছোঁ কিবা এটা উলিয়াই দিবলৈ পিন্ধিবৰ কাৰণে ক'ৰবাত গ'লে এনেকৈ বুজি চুজি নাপালে কি পিন্ধি যাম তো মাৰে মাথাটো খাই থাকোঁ আৰু এতিয়া মায়ে গডৰেজটো খুচৰি মেলি দুযোৰ কাপোৰ উলিয়াই দিছে মোক এযোৰ উলিয়াই দিছে মেখেলা চাদৰ আৰু এযোৰ উলিয়াই দিছে লেহেংগা এতিয়া দুযোৰ ভিতৰত কোনযোৰ পিন্ধো ফাইনেলি ওলাই মেলি ৰেডি হৈ গ'লোঁ কোনযোৰ কাপোৰ পিন্ধিম কোনযোৰ কাপোৰ নিবলৈ ভাবোঁতে একদম এইযোৰে পিন্ধি মেলি ওলালোঁ যিহেতু ইমান গৰম উঠিছে আৰু লেহেংগা পিন্ধিলে আৰু গৰম উঠে যিহেতু এইযোৰে পিন্ধি ওলালোঁ আৰু মই অকণ আগফালে ওলাই আহিছোঁ আৰু ডিম্পি কিবা এটা কৰি আছে ভিতৰত তো তাইও আহি আছে আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টি আগলৈ চাই থাকিব তাই ওলাই আহিছে আমি তেনেকৈ যাম আৰু বিয়ালৈ যোৱাৰ আগত দুখনমান ফটো মাৰি ল'লোঁ আৰু তাৰে আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ আৰু এয়া যিহে ৰ'দত একদম দুইজনী ওলাই মেলি গৈছোঁ আৰু যিহে ৰ'দত উৰণিখন নল'লে ৰক্ষা নাই উৰণি বাৰণি লৈ আৰু বিয়া খাব গৈ আছোঁ আৰু ডিম্পি খোজকাঢ়ি পূৰা আগবাঢ়িলে মইহে পিছপৰা আৰু এনেকৈ দুজনে খোজকাঢ়ি আহি বিয়া ঘৰ পালোহি আৰু বিয়া ঘৰ আহি পাই চিধা কইনাৰ ওচৰত পাই গ'লোঁ কইনা এতিয়ালৈকে মেকআপ কমপ্লিট হোৱাই নাই আৰু আমাৰ মেকআপ আৰ্টিষ্ট মিছ কংকনা বাই মেকআপৰ সঁজুলি লৈ আহি মেলি তাইক পূৰা মেকআপ কৰাত লাগি আছে আৰু তাই মেকআপ কৰি হেনো তেওঁ পূৰা ভাগৰ লাগি গৈছে সেইকাৰণে পূৰা পানী চানী খাই লৈছে আৰু এয়া আপোনালোকক কইনাক ভালদৰে পিছত দেখাম বাৰু এতিয়া পূৰা মেকআপ কৰাত ব্যস্ত হৈ আছে আৰু এয়া আমাৰ কংকনাৰ বা সঁজুলিখিনি তাৰে অলপ ওপৰে মিলাই ময়ো লৈ ল'লোঁ ঘৰতো এসোপামান মেকআপ লগাই আহিছে ইয়াত কংকনা বা ফ্ৰী মেকআপ পায়ো পূৰা জাৰি দিছোঁ আৰু কংকনা বা ভাল পাইছে নে বেয়া পাইছে সেইটো খালি নেজানো कौन है ये लोग कहाँ से आते हैं আৰু এতিয়া আমি ওলাই মেলি আহি অকণমান পেণ্ডেলৰ তলত আহিলোঁ পেণ্ডেলৰ তলত একদম পূৰা আলহীয়ে ভৰা আলহী একদম পূৰা উদুলি মুদুলি কৰি উঠিছে পেণ্ডেলৰ তলখন আৰু এতিয়া আমি এইফালে বহিছোঁ আৰু এইফালে কংকনা বা আৰু ওচৰৰে বৌকেইজনী আছে আৰু অলপ সময় পেণ্ডেলৰ তলত বহি মেলি আমি আহি গ'লোঁ খানাটো খাবলৈ পেট পূজাটো কৰি ল'লোঁ আৰু পেট পূজা কৰি লোৱাৰ পাছত আকৌ আহি গ'লোঁ কইনাৰ ওচৰত কইনাক ভালদৰে এবাৰ আপোনালোকৰ আগত দেখাই লৈছোঁ একদম পূৰা ধুনীয়াজনী হৈ একদম পূৰা পেণ্ডেলৰ তলত বহি আছেহি আৰু পূৰা একদম ধুনীয়াকৈ আলহীকো আদৰণি জনাইছে মই তাৰ পিছত অকণমান বহি আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ আৰু তাইক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব তাৰপিছত অলপ সময়ৰ পিছতে তাই বাহিৰত আহি গ'ল এটা ফটোশ্বুট কৰিবলৈ কাৰণে আৰু আজিকালি ডাঙৰ বিয়া হওক চাই সৰু বিয়াই হওক চাই তুলনি বিয়াই হওক চাই ফটোশ্বুটটো কৰাটো মেইন আৰু এতিয়া মাইনাও আহি ওলালেহি আৰু আমি অকণমান এনেকৈ সময় পেণ্ডেলৰ তলত বহি টাইম পাছ কৰি এনেদৰে এনজয় কৰি আছোঁ হেল্ল' ফ্ৰেণ্ড মই এতিয়া আছোঁ আমাৰ ঘৰত মানে মই ঘৰলৈ গুচি আহিলোঁ অথনি বিয়াৰ পৰা একদম মেখেলা চাদৰ পিন্ধি থাকিব পৰা নাই ইমান অশান্তি লাগিছে নহয় কেনেকৈ বুজাম মই একো বুজাবই পৰা নাই মানে মেখেলা চাদৰ পিন্ধি ইমানেই মানে অশান্তি লাগিছিলে তো সেইকাৰণে গুচি আহিলোঁ আৰু ভাবিলোঁ ড্ৰেছটো চেঞ্জ কৰি চিধা গুচি যাম কিন্তু আহি পাই ইমান আমনি লাগিলে ভৰি হাতখন ধুই দিয়াৰ পিছত মেকআপ চেকআপ আঁতৰাই দিয়াৰ পিছত ইমান শান্তি লাগিছে তো মানে ভাবিলোঁ অকণমান ৰেষ্ট কৰি মেলি তাতে ৰেষ্ট কৰোঁতে এতিয়া বাজিলে 7টা তো মাওতো বিয়ালৈ যোৱা নাই তো ভাবিলোঁ চব একেলগে যামগৈ আৰু মাটো মায়ে আৰু ডিম্পিও যোৱাগৈ কথা আছিলে কিন্তু ডিম্পিও থাকি দিবলগীয়া হ'ল আৰু বেটেৰীজনী আমাৰ ঘৰত আহি এতিয়া পূৰা চাহ খাইছে আৰু চাহ তাহ খাই গৈ আমি এতিয়া চিধা বিয়ালৈ যাম আৰু অথনি মানে দিনত ভালকৈ ভিডিঅ'টোত মানে ভালকৈ দেখাবলৈও নহ'লে মানে এতিয়া যাম আৰু পূৰা ধুনীয়াকৈ ভিডিঅ' কৰি আপোনালোকৰ আগতো শ্বেয়াৰ কৰি আছোঁ আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টি আগলৈ চাই
আৰু এতিয়া বাজিল 8:30 আৰু 8:30 বজাত আমি আহি পাই গ'লোঁ আৰু অকণমান এতিয়া কইনাজনী ওচৰতো আহিলোঁ। মা অহা নাছিলে, মাও আহি গ'ল আৰু মায়ে অকণমান পেণ্ডেলৰ তলত বহে, মানে মই আৰু ডিম্পী অকণমান ভিতৰৰ পৰা আহোঁগৈ আৰু পেণ্ডেলৰ তলত আমাৰ মিছ কংকনা বাকো দেখা নাই, তো অকণমান ভিতৰৰ পৰা আহোঁগৈ। এতিয়া মই আহি চিধা কংকনা বাৰ লগত লেকচাৰ দি আছোঁ, আমাৰ মেকআপ আৰ্টিষ্ট। আজি মেকআপ কৰি একদম অৱস্থা বেয়া হৈ গৈছে। আৰু এইফালে আছে ওচৰৰ বৌকেইজনী, সকলোৱে মিলি একদম পূৰা লেকচাৰ দি আছে আৰু আৰু এইফালে একদম পূৰা টিকলি মাইনাজনী একদম আৰ্ট কৰি কংকনা বাক একদম পূৰা দেখাই আছে। আৰু মোৰ ভিতৰত পূৰা ইমান গৰম উঠিছে, তাৰোপৰি ভাগৰ আৰু টোপনিও লাগিছে, সেইকাৰণে বাহিৰত আহি একাপ কফি লৈ ল'লোঁ। পূৰা ভাগৰ আৰু টোপনি লাগিছে আৰু এইফালে আমাৰ ৰাইজসকলৰো হেনো পূৰা ভাগৰ আৰু টোপনি লাগিছে, সেইকাৰণে পূৰা মন পেলাই তল মূৰ কৰি বহি আছে। আৰু এই মাইনাজনী একদম মানে মোৰ লগত অথবা ইমানেই লাগিছে, ইমানেই চিপৰ্টি কৰিছে, ইমানেই খেলিছে মোৰ লগত, একদম কিবা নিজৰ মোক লগৰ নিচিনা বুলি ভাবিছে নেকি। এতিয়া দেখিছেনে সেইখন চকীৰ পৰা আহি এতিয়া মোৰ ওচৰ পালেহি। এই ছোৱালীজনী আজি বহুত উৎপাত কৰিছে দেই, বহুত উৎপাত কৰিছে আজি। ইখনৰ পৰা ইখন কৰি আছে। আৰু এইফালে কইনাৰ হেনো পূৰা ভাগৰ আৰু টোপনি পূৰা ধৰিছে। আজি কেনেকুৱা লাগিছে? ভাগৰ লাগিছে নি? আৰু মেখেলা চাদৰ পিন্ধি পূৰা আমনি লাগি গ'ল চাগে। কালিৰ পৰা পূৰা কইনা হ'ম পূৰা এক্সাইটেড, আজি পূৰা ভাগৰ লাগি গৈছে। আৰু এতিয়া আহি গ'লোঁ আমি খানা খাবৰ বাবে। দিনত ভালদৰে দেখুওৱা নহ'লে, তো সেইকাৰণে এতিয়াই দেখাই দিছোঁ। আৰু এনেকৈ দিছে ডেক'ৰেশ্যনটো, এনেকৈ নিজে লৈ খোৱা নিয়মত আছে আজিকালিতো এইটোৱে চলে বেছিভাগ। আৰু এইফালে দাদা এজনে পূৰা প'জ দি আছে, তো এইকাৰণে মই অকণমান ক্লিপছ কৰি ল'লোঁ। আৰু এয়া আমাৰ কইনাই ড্ৰেছ চেঞ্জ কৰি আহি গ'ল, পূৰা একদম এতিয়া একদম লিটিল গাৰ্ল বনি গ'ল। আৰু এতিয়া পূৰা কইনাই মেকআপ চেকআপ আঁতৰাই আছে আৰু আমাক কংকনা বাও চুলিখিনি খোলাটো একদম পূৰা সহায় কৰি আছে। হাই ফ্ৰেণ্ড, এতিয়া আমি খাই বৈ আহি অলপ ৰেষ্ট লৈছোঁ। চব আলহী ঘৰা ঘৰি গুচি গ'ল, এতিয়া আমিও অলপ ৰেষ্ট লৈ মেলি ঘৰা ঘৰি যামগৈ। আৰু আজিলৈ ভিডিঅ'টি ইমানেই, আৰু যদি ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট এণ্ড মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আহিম, আৰু আজিলৈ ইমানেই, বাই বাই।